Welcome to my first YouTube channel Bhabesh Crazyboy. আৰু আজি আপোনালোকক মই এনে এজন ব্যক্তি দেখুৱাম কিন্তু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু সেই ব্যক্তিজনে হ'ল এজন ভাৰতীয় অৱসৰপ্ৰাপ্ত সেনা আৰু তেখেতে নিজৰ যৌৱনকাল ভাৰত মাতৃৰ কাৰণে উৎসৰ্গা কৰি আহিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ছাৰৰ লগত সুদীৰ্ঘ 3 বছৰ একেলগে ডিউটি কৰিছিল আৰু সন্মানীয় প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ লগতো 2 বছৰ নিজৰ ডিউটি পালন কৰি আহিছে ভাৰত মাতৃৰ কাৰণে তেখেতে কাৰ্গিল যুদ্ধতো কিছু ভাগ লৈ আহিছিল আৰু এই ব্যক্তিজনৰ বয়স 60 বছৰ হ'ল আৰু এনেকৈয়ে অৱসৰৰ পাছত তেখেতে নিজৰ জীৱনৰ সময়খিনি অতিবাহিত কৰি আছে কি হল আপোনাৰ কি কৰে এনেকে এই পানী নাখাব কোন তুমি মই আৰু কম কোন আপুনি উঠি আহক মই পিয়া তাতে ৰৈ গৈছো ভাই মই পিয়া তাতে ৰৈ গৈছো মোক অলপ পানী দিয়া ভাই মোক অলপ পানী দিয়া দিম পানী দিম মই লোকগান গাই ফুৰো ৰাস্তাই ঘাটে চহৰে নগৰে মই এতিয়া পানীৰ পিয়াহত আঁতুৰ হৈ গৈছো ভাই মই পানীৰ পিয়াহত আঁতুৰ হৈ গৈছো মোক পানী দিয়া ভাই মোক পানী দিয়া ভাই মোক পানী দিয়া পানী খাম আৰু তোমাক মই লোকগান শুনাম পানী এটপ দিয়া ভাই ঠিক আছে তেতিয়াহ'লে আপুনি প্ৰথমতে পানী দিয়া ভাই মই তোমাক এটা দেশতত্ব গান শুনাই দিম ভাই ঠিক আছে মই আপোনাক পানী খুৱাম আপুনি পাৰত উঠি আহক আপুনি লগৰকেইটা গাই দিবতো গাই মই শুনাবতো মই বৰ ভাল পাওঁ গাই দিম মোক কেঁচৰ আগতে পানী খাবলৈ দিয়া মোক কেঁচৰ আগতে পানী খাবলৈ দিয়া আৰু নাকান্দিবি তই মনো ভাই আৰু নাকান্দিবি তই নৰতনু দেহা এৰি থৈ মনো ভাই যাব যে লাগিব তই মনো ভাই যাব যে লাগিব তই ধনা বুলি মই নাহান্ছিলো বহুদিন খাবে পাম বুলি নাই অমৰাতে টানি বাহিৰ কৰে এই ঘৰ চোৱা যাইব বুলি মনো ভাই এই ঘর
চোৱা যাইব বুলি নাই মৰাতে টানি বাহিৰ কৰে ইঘৰ চোৱা যাইব বুলি মন ভাই এই ঘৰ চোৱা যাইব বুলি মন ভাই এই ঘৰ চোৱা যাইব বুলি তো ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব নেক্সট টাইম মই আকৌ বেলেগ বেলেগ ভাল লগা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টিল টাটা বাই বাই